बाक्सानि बर'बरटारि गामिनि बाथौ थानसालियाव आसामनि केबिनेट मन्त्रि उरखावग्रा ब्रह्म एनडिएनि बिजाथि जयन्त बसुमतारिनि थाखाय दिनै बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय बर'बरटारि गामिनि बाथौ थानसालियाव आसामनि केबिनेट मन्त्रि उरखावग्रा ब्रह्मआ नुजाथिफैनानै बिसायख'थिनि फोसावदिं मेल खुंदों। दिनै बाक्सानि गुबुन गुबुन जायगाफोराव एनडिएनि बिजाथि जयन्त बसुमतारिनि थाखाय बिसायख'थिनि फोसावदिं मेल खालामनाय बायदिनो सालबारि बियाबनि सिङाव थानाय बर'बरटारि आरो सावदरबिथा गुबुन गुबुन प्राइमारिफोराव बिसायख'थिनि फोसावदिं मेल खुंदों। बे बिसायख'थिनि फोसावदिं मेलाव आसामनि केबिनेट मन्त्रि उरखावग्रा ब्रह्मजों लोगोसे सालबारि बियाबनि एमएलए जय मोसाहारि टिसिएलसिसिनि बिनोद मोसाहारि लोगोसे इउपिपिएलनि नेता कर्मीफ्रा बाहागो लादों। वर्कार्स मिटरটো যে একটা রেগুলার প্রোগ্রামে হয় সব দলে করে এইটো নির্বাচনৰ সময়ত আৰু মই আজি এটা ৰুটিন প্ৰোগ্ৰাম হিচাপে আহিছোঁ আৰু মইতো ভাবোঁ যে এতিয়া আবেগত ভোট নিদিয়ে মানুহে আৰু ঢৌত ভোট নিদিয়ে মানুহে নিজে নিজে বিচাৰ কৰিব কাৰণ এটা ডাঙৰ পৰিৱৰ্তন দেখিছোঁ ভোটাৰ্ছবিলাকৰ মাজত আগতে পইচা বিলাই বিলাই ভোট পোৱা এই কালচাৰবিলাক লাহে লাহে হয়তোবা কমি গৈ আছে মানে ৰাইজে এটা বিবেক বা নিজে নিজে বিচাৰ কৰি পেলাই ভোট দিব সেইটো দেখিছোঁ এইকাৰণে ইউপিপিএলে এতিয়া কৰ্মী সভাটো পাতি আছে যে আমি কামটো কেনেকৈ কৰিম ইয়াৰ ওপৰতে আলোচনা কৰিবৰ কাৰণে কৰা হৈছে আজি যথেষ্ট ভাল আৰু প্ৰায় এটা ক্লিয়াৰ পিকচাৰ আহি গৈছে কংগ্ৰেছটো গোটেই অসমতে একেবাৰে ইনচিগনিফিকেণ্ট হৈ আছে তেখেতসকলৰ কোনো প্ৰাধান্য নাই বা কোনো প্ৰায়ৰিটি নাই কোনো কিবা নাই তো কংগ্ৰেছ যদি নাই মেজৰ বিৰোধী দলটো নাইয়ে এতিয়া আৰু বিপিএফ দলটো এনেই হাৱাত গদা ঘূৰাই আছে একো নাই হাৱাত গদা ঘূৰাই আছে তেওঁলোকৰ সন্মুখত মানে তেওঁলোকে আজি এইটোও ঠিক কৰিব পৰা নাই কাৰ বিৰোধী যুঁজিব লাগে আজি দুৰ্গা দাস বড়ো যদি দৰং ওদালগুৰিৰ কথাটো কয় তেওঁৰ শত্ৰু কোন দৰং ওদালগুৰিত তাতে বিজেপি কেণ্ডিডেট দিছে নহয় জানো তে ইউপিপিএলৰ গাড়ী পাৰি আছে আৰু আজি মানে বিজেপি বা এনডিএৰ নীতিৰ ওপৰতেও একো নকয় কি দিলীপ শইকীয়াক কি গালি ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছে তাৰ শত্ৰুও নাই আৰু এইকাৰণে তেওঁলোকে ঠিক কৰিব পৰা নাই যে কাৰ এগেইনষ্টত ইলেকশ্যন খেলি আছে কোকৰাঝাৰত চাওক তেওঁলোকে ইউপিপিএলক গাড়ীত পাৰি আছে আৰু ইউপিপিএল চৰকাৰ বোলে বিফল হৈছে কিন্তু চৰকাৰটো মিলিজুলি চৰকাৰ বিজেপি ইউপিপিএল চবেই মিলিজুলি চৰকাৰ যদি গালি পাৰিব লাগে চৰকাৰক পাৰিব লাগে তেওঁলোকৰ টাৰ্গেটৰ নাই লক্ষ্যও নাই আৰু প্ৰতিদ্বন্দ্বী মানে কাক তেওঁলোকে গণ্য কৰিছে এইটো নাই সেইকাৰণে তেওঁলোকে আজি এই নিৰ্বাচনত একেবাৰে অপ্ৰাসংগিক হৈ গৈছে আজিৰ দিনত বিজেপি অগপৰ স্থিতি কেনেকুৱা কি পাইছে নাই বিজেপিয়েতো 11টা সমষ্টিত কেণ্ডিডেট দিছে পাক্কা জিকি যাব 11টা সমষ্টিত নগাঁও জিকি যাব এইটো ক্লিয়াৰ হৈ গৈছে প্ৰায় লাহে 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 কাৰণ আমাৰ কংগ্ৰেছ আৰু এআইইউডিএফে যেতিয়া প্ৰতিদ্বন্দ্বিতাত নামি গ'ল তেওঁলোকেতো মহাজোঁট কৰিহে জিকি গৈছিলে প্ৰজ্যোত বৰদলৈতো মহাজোঁটৰ কেণ্ডিডেট আছিল যোৱাবাৰ তো এতিয়া মহাজোঁটটো নাই এতিয়া প্ৰজ্যোত বৰদলৈ জিকিবই নোৱাৰে আৰু গৌৰৱ গগৈ তাত জিকাৰ কোনো অংকই নাই গৌৰৱ গগৈ কাৰণ যোৰহাট সমষ্টিত 3জনেই মাত্ৰ চিটিং এমএলএ আছে তেওঁলোকৰ বাকীটো চব বিজেপিৰে হয় সেইকাৰণে অগপো মানে আজি বৰপেটাটো জিকি যোৱাটো প্ৰায় খাটাং হৈ গৈছে আমাৰ ফণীভূষণ চৌধুৰী দাদাক চবেই ভাল পায় তেখেতক এতিয়া সংসদত পাৰ্লিয়ামেণ্টত বৰপেটাৰ প্ৰতিনিধি হিচাপে পাব বিচাৰে বৰপেটাত আৰু ধুবুৰীটো এতিয়াও মানে অলপমান অনিশ্চয়তাত আছে এইটো বদৰুদ্দিন আজমলৰ ডাঙৰ ফেক্টৰ কিন্তু কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ যিটো এটা যুদ্ধ হ'ব তাতে যদি মানে সমানে সমানে ভোট বিভাজন হৈ যায় সংখ্যালঘুৰ মাজত তেতিয়া এজিপি জাভেদ ইছলামৰ সম্ভাৱনাও আমি নুই কৰিব নোৱাৰোঁ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰে ডাঙৰে এইবাৰ আপোনাক আক্ৰমণ কৰিছে ইলেকশ্যনৰ পিছত বোলে আপোনাৰ নাম নাথাকিব নাই হাগ্ৰামা মহিলাৰে এটা অভ্যাস আছে এই আৰম্ভণিৰ প্ৰায় মোক সদায় মানে তাচ্ছিল্য কৰি পেলাই ডাউন কৰিব বিচাৰিছে কাৰণ তেওঁ সদায় মোক ভয় কৰে মানুহজন আৰু কিমান যে ঘোষণা কৰিলে সমাজ বয়কট পৰ্যন্ত কৰিছে জাতিদ্ৰোহী পৰ্যন্ত মানে মোক অভিহিত কৰি পেলাই প্ৰচাৰ চলাইছে
আৰু কিমান যে আমাৰ ওপৰত আক্ৰমণ চলিল ইউ জি ব্ৰহ্ম ফেক্টৰ নহয় জিৰ' ফেক্টৰ কিবা বুলি কয় আজি আহি ইউ জি ব্ৰহ্মই অপজিশ্যনত থাকিও ইলেকশ্যন কেইবাবাৰো হাৰাৰ পিছতো ফেক্টৰ হৈয়ে থিয় হৈ আছে আজিও মই আছোঁ ইউ জি ব্ৰহ্মই এইটো আৰু হাগ্ৰামা মহিলাৰে নিজৰ কথাটো অলপমান চিন্তা কৰক কাৰণ এই বি পি এফ দলৰ সেনাপতি নাই সৈন্য নাই